দেওবাৰ বুলি আজি ৰাতিপুৱাই সাজি-কাচি ওলাই লৈছোঁ মানে মই গৈ আছোঁ মোৰ এজনী খুব মৰমৰ বাৰ ওচৰলৈ বহুত বছৰৰ মূৰত গৈছোঁ জানেনে আৰু এয়া হৈছে আমাৰ পিকুলি বা তাৰ ভাল নামটো হৈছে উপাসনা গগৈ আপোনালোকে ফেচবুক ইউটিউবত বহুতে চাগে চায়ে আৰু এয়া মই অকণমানি গিফ্ট কেইটামান লৈ গৈছিলোঁ মৰমতে আৰু এইফালে আমাৰ বৰ্তা পিকুলি বা মই গোটেইকেইজনে বহি চাহ খালোঁ বৰমা পিছে নাই বৰমা এফালে ফুৰিবলৈ গ'ল কিন্তু হ'লেও আৰু আজি সময় মিলিলে কাৰণে গুচি গ'লোঁ কালি আকৌ যিহেতু ৱৰ্ল্ড চেম্পিয়নশ্বিপ ফাইনেল আছিলে গতিকে খেলতো বহি গ'লো আৰু ইফালে পিকুলি বাই পুৰা খানা বনাবলৈ লাগি গ'ল ভিনদেউ পালেহি আৰু বহি গ'লো চবেই একদম খেল চোৱাত আৰু ফাইনেলি গাইজ কালি ৱৰ্ল্ড চেম্পিয়নশ্বিপ জিকিলে ইমান যে ফূৰ্তি লাগিলে ন আৰু এইফালে আমাৰ খানা ৰেডি গাইজ এয়া ভেজ পোলাও পৰ্ক উইথ খৰিচা পদিনাৰ চাটনি ব্ৰইলাৰ মাংস কি টেষ্টি আছিলে লগতে স্পেচিয়েলি মানে ব্ৰইলাৰ আৰু পোলাওটো পিকুলি বাই বনালে আৰু ভিনদেউ বনাইছিলে গাহৰি মাংসটো বৰ সোৱাদ হৈছিলে খাবলৈ আৰু আজি মিনি ব্লগটো মই ইয়াতে শেষ কৰিছোঁ বাই বাই থেংকছ ফৰ